চৰকাৰখন জনপ্ৰিয় বুলি কৈছে। ৰাইজ উধাটো খাই পৰিছে বোলে বিজেপিক সংগ দিবলৈ। বিৰোধী পক্ষ হেনো নায়েই বা বিৰোধী পক্ষৰ কোনো অস্তিত্বও নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়াও কংগ্ৰেছ দলৰ ব্যক্তিসকলক আপুনি আপোনাৰ দললৈ ভয়, ভাবুকি, প্ৰলোভন আৰু ক্ষমতাৰ দিবাস্বপ্ন দেখুৱাই জোঁৱাই আদৰা দি আদৰি থকা নাইনে? ধিক্কাৰ দিছোঁ আপুনি আৰু আপোনাৰ নেতৃত্বাধীন বিজেপি দল আৰু চৰকাৰক। ন্যূনতম গণতান্ত্ৰিক প্ৰমূল্যবোধ নথকা আপুনি এজন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ব্যক্তি আৰু দেশৰ গণতন্ত্ৰৰ কলা অধ্যায় ৰচনাত আপোনাৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ ডাঙৰীয়া যিদৰে কাৰ্যনিৰ্বাহ কৰিছে, আপুনি যেন এক অঘোষিত প্ৰতিযোগিতাতহে নামি পৰিছে। 100 পুত্ৰৰ ক্ষমতাৰে বলৱান হৈ থকা গান্ধাৰীও কিন্তু পুত্ৰ শোকতেই এদিন মৃত্যুক আঁকোৱালি লৈছিল। কাৰণ আছিল দাম্ভিক দুৰ্যোধন। 2014 চনৰ পৰা 100 দিনৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি দিয়া প্ৰতিশ্ৰুতি 14ৰ সাধাৰণ নিৰ্বাচন পাৰ হৈ 16ৰ অসম বিধানসভাৰ নিৰ্বাচন হ'ল, 19ত দেশৰ সাধাৰণ নিৰ্বাচন পুনৰ হ'ল, 21ত বিধানসভাৰো নিৰ্বাচন হ'ল। এতিয়া জুলুঙাৰ মেকুৰী ওলাই পৰিছে। যোৱা 1 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেলত প্ৰথমতে তেওঁ উল্লেখ কৰিলে যে অচিৰেই অসমৰ ৰাইজে এটা ভাল খবৰ পাব, অৰ্থাৎ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন 1955 অৰ্থাৎ আফচাখন প্ৰত্যাহাৰ কৰা হ'ব। কিন্তু এইগৰাকী মুখ্যমন্ত্ৰীয়ে আজিৰ পৰা কিছুদিনৰ পূৰ্বে কৈছিল যে ৰাজ্যখনত এজনো সন্ত্ৰাসবাদী থকালৈকে এই আইন প্ৰত্যাহাৰ কৰা নহয়। নগা ৰাজ্যত যেতিয়া প্ৰতিবাদী জনতাৰ সৈতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' ডাঙৰীয়া আহি একে সমদলত থিয় হৈ ক'লে উই ডিমাণ্ড স্ক্ৰেপ অফ আফচা, আৰু তাত সেই কাৰ্যৰ সমৰ্থনত মণিপুৰৰ মুখ্যমন্ত্ৰী এল বীৰেন সিং ডাঙৰীয়া, মিজোৰামৰ মুখ্যমন্ত্ৰী এল জোৰামথাংগা ডাঙৰীয়া, অৰুণাচলৰ পেমা খাণ্ডু ডাঙৰীয়া আৰু আমাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চি চাংমায়ো যেতিয়া ক'লে যে উত্তৰ পূবৰ পৰা আফচাখন প্ৰত্যাহাৰ কৰিব লাগে আৰু 45 দিনৰ সময়সীমা বান্ধি দিলে আৰু সেই বিষয়টোৰ কেন্দ্ৰীয় চৰকাৰ সৈমান হ'ল, কেন্দ্ৰীয় চৰকাৰ তাত অনুভৱ কৰিলে যে এতিয়া আৰু উত্তৰ পূবত আফচাখনৰ প্ৰয়োজন নাই। এতিয়া ৰসতে নাম থ'বলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আমাৰ ৰাজ্যটো বোলে আফচা প্ৰত্যাহাৰ কৰিব। ইমান দুতলীয়া মুখ্যমন্ত্ৰী। অন্য হাতেদি তেওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত 2014 চনৰ পৰাই অসমৰ এই 6 জনগোষ্ঠীয় ৰাইজক যি প্ৰলোভন দি কেৱল ক্ষমতা আহৰণ কৰিয়ে থাকিলে, ভোট গোটাই থাকিলে, এতিয়া জুলুঙাৰ মেকুৰী ওলাই গ'ল, ক'লে বোলে জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ বাবেহে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা নাই। ধিক্কাৰ দিছোঁ বিজেপি দল আৰু চৰকাৰক। ইমান মিছলীয়া মুখ্যমন্ত্ৰী ইয়াৰ আগতে দেখা নাই। এইগৰাকী মাননীয় মুখ্যমন্ত্ৰীয়ে নিজৰ অসম পুলিচৰ ওপৰত যে তেওঁৰ বিশ্বাস আৰু আস্থা নাই, হয়তো যোৱা 31 ডিচেম্বৰ তাৰিখে তেওঁ যেতিয়া ৰাস্তাত ৰখি মাজনিশা মদ খাই কোনে গাড়ী চলাইছে, কোনে চলোৱা নাই, তাৰ অনুসন্ধানত লাগিল, তেতিয়াই আমি বুজি পালোঁ অসমৰ ভৱিষ্যত আৰু ভৱিষ্যত কোন পথে গতি কৰিছে। লক্ষ লক্ষ নিবনুৱাই কাৰ ওপৰত ভৰসা কৰিব? জীৱিকা হেৰুৱা, কোভিডত সৰ্বশান্ত হোৱা
ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু দলৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিবনে? ৰখাটো উচিত নে? এওঁলোক ইমান ঠগবাজ, সোণৰ অলংকাৰ চাফা কৰিবলৈ ঘৰলৈ অহা হৈ মানুহবোৰে যে উভতি যাওঁতে পিতলৰ টুকুৰাটো দি থৈ যায়, বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি দল আৰু চৰকাৰ আমাৰ সোণ লৈ আমাক পিতল দি থৈ যোৱাৰ দল। অসমৰ জাতি গঠনৰ ওপৰত তেওঁলোকৰ ন্যূনতম দায়বদ্ধতা নথকা দল। বিজেপি দলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰে সেয়া স্পষ্ট হৈ গ'ল। 6 জনগোষ্ঠীৰ বাবে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সকীয়াই দিছো, তেওঁলোক বঞ্চিত হ'ব নোৱাৰে। আমি নৱবৰ্ষত আমি সকলোৱে ঐক্যবদ্ধভাৱে, আপুনি যে এজন সুশাসক নহয় সেয়া যোৱা 31 ডিচেম্বৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মদাহীক ধৰিবলৈ গৈ নিশা 2 বজাত 2:30 বজাত ফটো উঠি গৌৰৱ কৰে। সেইখন ৰাজ্যৰ লক্ষ লক্ষ নিবনুৱাই কাৰ ওপৰত ভৰসা কৰিব? জীৱিকা হেৰুৱা, কোভিডত সৰ্বশান্ত হোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু দলৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিবনে?